অত্যন্ত গৌৰৱ ভাৱেৰে অসম চৰকাৰৰ হৈ ঘোষণা কৰিব বিচাৰিছো যে এতিয়াৰ পৰা ক্লাছ 11 আৰু 12তো বড়ো মিডিয়াম প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হ'ব। মই ভাবো যে সিলেক্টেড স্কুলত আমি লাহে লাহে 11 আৰু 12ত বড়ো ভাষাক প্ৰৱৰ্তন কৰাৰ লগে লগে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈও বড়ো ভাষাক লৈ যোৱাৰ পথ মুকলি হ'ব। ইয়াৰ লগে লগে আজিৰ এই 61তম অনুষ্ঠানত মই ৰাজ্য চৰকাৰ হৈ অত্যন্ত বিনম্ৰতাৰে সৈতে বড়ো সাহিত্য সভাৰ জিলাসমূহত বড়ো সাহিত্য সভাৰ কাৰ্যালয় স্থাপনৰ বাবে প্ৰতিটো জিলাত কাৰ্যালয় নিৰ্মাণৰ বাবে মই 50 লাখ টকাকৈ এটা অনুদান আগবঢ়াইছো, য'ত নেকি বড়ো ভাষা কোৱা লোক আছে, য'ত বড়ো জনগোষ্ঠীৰ লোক আছে, সেই প্ৰতিখন জিলাতেই একোটাকৈ বড়ো সাহিত্য সভাৰ কাৰ্যালয় হ'ব আৰু সেই কাৰ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰতে 3 বছৰত সমাপ্ত হোৱাকৈ 50 লাখ টকাৰ বৰঙণি আগবঢ়াব। ইয়াৰ উপৰিও আজিৰ সভাতে বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ কাম কৰি যাবলৈ আমি আগবঢ়োৱা আগত আৰ্থিক সাহায্যৰ উপৰিও বড়ো সাহিত্য সভাক আৰু 5 কোটি টকাৰ এটা ৰিভলভিং ফাণ্ড দিয়াৰ কথাও মই আজিৰ সভাতে ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো।